নদৰ সমষ্টিত ৰাজনৈতিক অঘটন পঞ্চায়ত নিৰ্বাচন নহয় নদৰ সমষ্টিত 100% পঞ্চায়ত আসনতে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ল বিজেপি দলৰ মনোনীত প্ৰাৰ্থী 174টা ৱাৰ্ড 19টা আঞ্চলিক পঞ্চায়ত আৰু 4টা জিলা পৰিষদতে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত বিজেপি দলৰ মনোনীত প্ৰাৰ্থী দলীয় কৰ্মীসকলৰে বিহু গাই নাচি বাগি আনন্দত মতলীয়া বিধায়ক পদ্ম হাজৰিকা নদৰ সমষ্টিত এবাৰ সংঘটিত হৈছে ৰাজনৈতিক অঘটন সমষ্টিটোৰ মুঠ 4খন জিলা পৰিষদ 19খন আঞ্চলিক পঞ্চায়তৰ লগতে 174টা ৱাৰ্ডত বিজেপি দলৰ মনোনীত প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় আজি এই সন্দৰ্ভত বিধায়ক পদ্ম হাজৰিকাই জামুগুৰিহাটস্থিত নদুৱাৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি কয় এবাৰ অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নোহোৱাকৈ থকা সমষ্টিটোৱেই হ'ব নদুৱাৰ অসমৰ ইতিহাসত এই ঘটনা প্ৰথম আৰু এই কথা সোণালী আখৰেৰে লিখা থাকিব নদৰ সমষ্টিত এক ৰাজনৈতিক অঘটন সংঘটিত হোৱা বুলিও সংবাদমেলত সদৰি কৰে বিধায়ক পদ্ম হাজৰিকাই সংবাদমেলৰ পূৰ্বে বিধায়কগৰাকীয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰা আটাইকেইগৰাকী জিলা পৰিষদৰ প্ৰাৰ্থীক উষ্ম অভিনন্দন জ্ঞাপন কৰাৰ লগতে দলীয় কৰ্মীসকলে বিহু গাই নাচি বাগি কৰা এক আনন্দমুখৰ পৰিৱেশত বিধায়ক পদ্ম হাজৰিকাই অংশগ্ৰহণ কৰি নাচি বাগি আনন্দত মতলীয়া হৈ পৰা পৰিলক্ষিত হয় ইয়াৰ পূৰ্বে চাৰিদুৱাৰ জামুগুৰি আৰু মহাদল জিলা পৰিষদৰ আসনকেইখনৰ বাবে মনোনয়ন দাখিল কৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী তিনিগৰাকীয়ে গৈ নদৰ সমজিলা আয়ুক্তৰ পৰা মনোনয়ন প্ৰত্যাহাৰ কৰে ইয়াৰ পিছতে মনোনয়ন প্ৰত্যাহাৰ কৰি সাংবাদিকৰ সন্মুখত ইয়াৰ কাৰণ বৰ্ণনা কৰি স্বইচ্ছাই তেওঁলোকে মনোনয়ন প্ৰত্যাহাৰৰ দৰে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰি কৰে জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট অশান্তি যিমান অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল থানাত যিমান এজাহাৰ পৰিছিল বিৰোধী পাৰ্টি হিচাপে আমি যিমান হাৰাশাস্তিৰ সন্মুখীন হৈছিলোঁ তাৰ 100ভাগৰ এভাগো আজিৰ দিনটোত কংগ্ৰেছ দল সন্মুখীন হোৱা নাই কোনো অপ্ৰীতিকৰ ঘটনা তেনেকৈ ঘটা নাই তেওঁলোকে পৰিকল্পিত ষড়যন্ত্ৰৰে যিবিলাক অপপ্ৰচাৰ কৰিছে তেওঁলোকৰ ভৰিৰ তলৰ মাটি একেবাৰে নোহোৱা হৈ যাব এই অপপ্ৰচাৰ আমাৰ সমষ্টিৰ মানুহে ৰাইজে জানিবলৈ বাকী নাই গতিকে তেওঁলোকে প্ৰকৃত তেওঁলোকে গ্ৰাউণ্ড ৰিয়েলিটি তেওঁলোকে অনুভৱ কৰিবলৈ আহ্বান জনাইছোঁ যে তেওঁলোকে গ্ৰাউণ্ড ৰিয়েলিটি অনুভৱ কৰক বিশ্লেষণ কৰক ৰাইজৰ অসন্তুষ্টি দূৰ কৰক নিশ্চয় তেওঁলোকক ৰাইজে গ্ৰহণ কৰিব কিন্তু তেওঁলোকে পৰিকল্পিত ষড়যন্ত্ৰৰে অপপ্ৰচাৰে মিছা কথাৰে যিবিলাক ৰাজনীতি কৰিছে প্ৰতিটো নিৰ্বাচনত প্ৰমাণ কৰি দিছে যে তেওঁলোকৰ ভেটি দুৰ্বল কেনেকৈ হৈছে তেওঁলোকৰ গৰাখহনীয়া কেনেকৈ হৈছে এই কংগ্ৰেছ দলটো নদুৱাৰ সমষ্টিত আজি 100% পঞ্চায়ত আমি দখল কৰাৰ লগে লগে তেওঁলোকৰ অস্তিত্ব আচলতে নোহোৱা হৈ গৈছে নোহোৱা হৈ গ'ল গতিকে আমি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দুৰ্গ হিচাপে এই দলটোক ৰাইজে আঁকোৱালি লৈছে ৰাইজৰ আশীৰ্বাদ আছে আমাৰ প্ৰতি ৰাইজে আশীৰ্বাদ দিছে ৰাইজৰ আশীৰ্বাদ লৈ ৰাইজৰ আৱেগ অনুভূতিক আমি গুৰুত্ব দি আমি পঞ্চায়ত যিসকল প্ৰতিনিধি আজি নিৰ্বাচিত হ'বলৈ ওলাইছোঁ মই সকলোলৈকে আহ্বান জনাইছোঁ যে ৰাইজৰ ওপৰত আমি কোনো নহয় প্ৰত্যেকগৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে এই কথাই অনুভৱ কৰিব যে আমি ৰাইজৰ আৱেগ অনুভূতিক গুৰুত্ব দি ৰাইজক সেৱা কৰাৰ মাধ্যম হিচাপে যিহেতু আমি দল কৰিছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে এক আদৰ্শ লৈ ৰাইজক সেৱা কৰিবলৈ দেশৰ স্বাৰ্থত যিহেতু আমি আগবাঢ়িছোঁ গতিকে পঞ্চায়ত নিৰ্বাচনত আমি যিসকলে আজি দায়িত্ব পাম সেইসকলে প্ৰতিটো আঁচনিৰ কথা স্বচ্ছতাৰে যাতে আমি ৰাইজৰ ওচৰলৈ লৈ যাব পাৰোঁ দুখীয়া মানুহ ঘৰ দুৱাৰ অৰুণোদয় ৰাস্তা পদূলি আমি সকলো কাম আমি যাতে ট্ৰেন্সপাৰেঞ্চিটো ৰাখোঁ ৰাইজৰ লগত আমাৰ দলৰ কাৰ্যকৰ্তাৰ লগত ৰাখি আমি যাতে ৰাইজক সন্তুষ্টি দিবলৈ সকলোৱে কাম কৰোঁ তাৰ কাৰণে মই সমষ্টিটোৰ বিধায়ক হিচাপে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ দলৰ সভাপতি JP নাড্ডাজী আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ হৈ মই সকলোকে অনুৰোধ জনাইছোঁ যে দলটোৰ ভেটি শক্তিশালী কৰিবলৈ আমি ৰাইজক সেৱা কৰিবৰ কাৰণে ৰাইজৰ আৱেগ অনুভূতিক গুৰুত্ব দি যাতে আমি সকলোৱে কাম কৰি যাবলৈ সংকল্প লওঁ এই আহ্বানৰে মই আজি সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাইছোঁ তেওঁলোকে যি গঠনমূলক পদক্ষেপ
এই সময়ছোৱাত লৈছে জনসাধাৰণৰ স্বাৰ্থত থাকি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব তেওঁলোকে নিষ্ঠাৰে পালন কৰিছে। তেওঁলোকৰো ধন্যবাদ জনাই আজি সাংবাদ মেল মই সম্বোধন কৰিছোঁ।